নেমু টেঙা আচাৰ কৰিবলৈ মই 4টা নেমু লৈ লৈছোঁ। তো আপোনালোকৰো বনাবলৈ মন থাকিলে বা বনাই যদি এনেকৈ লৈ ল'ব, যিমানটো আপোনালোকৰ জোখৰ নেমু টেঙা লাগে তো লৈ ল'ব। ময়ো 4টা নেমু লৈ লৈছোঁ। আৰু নেমুকেইটা মই প্ৰথমে গুচাই ল'লোঁ। বাকলিটো সৈতে দিলে অকণমান তিতা লাগে, সেইটো কাৰণে মই বাকলিটো গুচাই ল'লোঁ। আৰু এতিয়া মই এই গামলাটো যে লৈছোঁ, গামলাটোত মই এতিয়া নেমুখিনি সৰু সৰুকৈ মানে কাটি ল'ম। তো গামলাটোতে এতিয়া কাটি লওঁ। এইফালে মই নেমুখিনি সৰু সৰুকৈ কাটি আছোঁ। এইফালে দেখিছেনে, মই নেমুখিনি এটা চাইজতে কাটি আছোঁ। ইমান চাইজৰ কৰি ল'ব। আৰু এইখিনি মোৰ এতিয়া কাটা হৈ গ'ল। তো মই ইয়াতে এতিয়া এড কৰিম নিমখ। আৰু এইফালে মই নিমখ লৈ লৈছোঁ। অলপমান বেছিকৈও দিব পাৰে, একো নাই। তো মই এইফালে নিমখ লৈ লৈছোঁ। আৰু এতিয়া মই নিমখখিনি ইয়াতে এড কৰি দিম। এইফালে মই নেমু এড কৰিলোৱে। আৰু এতিয়া মই ভালদৰে এইখিনি মিহলাই দিম। মিহলাই এৰাতিৰ কাৰণে ৰাখি দিম ইয়াক। আৰু এইফালে মই ঢাকন দি পেলাই এৰাতিৰ কাৰণে ৰাখিবলৈ লৈছোঁ। আৰু এইফালে মই যোগাৰ কৰি লৈছোঁ জলকীয়া, হালধি গুড়ি আৰু এইফালে জিৰা, আৰু এইফালে জলকীয়া গুড়ি, আৰু মই অলপমান গৰম মছলাও লৈছোঁ, আপোনালোকেও ল'ব পাৰে। এইফালে কালজিৰা, মেথিগুটি, পাঁচফোৰণ সকলোখিনি মিক্স হৈ আছে। আৰু এইফালে মাজতে কেইটামান সৰিয়হ লৈছোঁ আৰু আদা লৈছোঁ। তো আপোনালোকে এনেকৈ ল'ব পাৰে। মই এইখিনিয়ে লৈছোঁ। আৰু প্ৰথমে মই এইখিনি ভাজি লৈছোঁ, কালজিৰা, মেথিগুটি আৰু পাঁচফোৰণ। এইখিনি ভাজি ল'লোঁ মই এতিয়া। তো এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই গুড়ি কৰি ল'ম। আৰু এইফালে মই ভাজি ল'লোঁ, এইখিনি গুড়ি কৰি ল'লোঁ মই। আৰু আদা, জলকীয়া, হালধি, তাৰপিছত এই গুড়িখিনি আৰু জলকীয়া গুড়ি, গৰম মছলা সকলোখিনি মই ইয়াতে এড কৰিম এতিয়া, এই নেমুখিনি। তো এইফালে মই এড কৰি ল'লোঁ। এইফালে লৈ লৈছোঁ গোটেইখিনি। আৰু ইয়াতে মই এটা বস্তু দিবলৈ আছে, মেইন বস্তুটোৱে দিয়া নাই। আৰু এখন কেৰাহী মই এতিয়া গৰম কৰিবলৈ দিছোঁ। দি পেলাই এতিয়া তেলখিনি ঢালি দিছোঁ। মেইন বস্তু তেলখিনিয়ে। তো তেলখিনি মই এতিয়া গৰম কৰি লৈছোঁ। আপোনালোকৰ জোখৰ তেলখিনি দিব। আৰু ময়ো মোৰ জোখৰ তেলখিনি দি লৈছোঁ। তো এতিয়া মই তেলখিনি গৰম কৰি লওঁ। আৰু এইফালে মোৰ তেল গৰম হ'লেই। আৰু মই ইয়াতে অকণমান নেমু ৰসো এড কৰিম। এক্সট্ৰাকৈ মই নেমু ৰস অলপ লৈ লৈছোঁ। তো আপোনালোকেও এনেকৈ লৈ ল'ব পাৰে অকণমান। তো মই ইয়াতে এড কৰি ল'লোঁ অলপমান নেমু ৰস। আৰু এতিয়া মই গৰম কৰি থোৱা এই তেলখিনি যে, তো ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া তেলখিনি ইয়াতে এড কৰি ল'লোঁ। তো এতিয়া এইখিনি মই মিক্স কৰি ল'ম। মিক্স কৰি পেলাই তো মই বটল এটাত ভৰাই থ'ম। তো এই আচাৰ বনালে চিচাৰ বৈয়ামত থ'ব লাগে। তো মই এইফালে চিচাৰ বৈয়াম এটা লৈ লৈছোঁ। তো কেনেকুৱা হৈছে জনাব। তো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো মই ইয়াতে এটা বটলত ভৰাই মোৰ অলপমান বেছি হ'ল। তো মই এতিয়া আৰু এটা বটল লৈ লৈছোঁ। তো মই ইয়াতে এইখিনি ভৰাই থ'ম। আৰু এইফালে মোৰ এটা বটলত ভৰাইও মানে আচাৰ অলপ বেছি হ'ল। সেইটো কাৰণে মই 2টা বটলত ভৰাই ল'লোঁ। তো আপোনালোকেও কৰি চাব। তো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ। তো ইমানতে সামৰিছোঁ। বাই বাই।